এই আমি ৰামদিয়াত আহিছোঁ, ৰাস চলিছে। ৰামদিয়া কি কয় জেগাখিনি? কি খলি? ভতৰা খলি নে কি কয় দেই, নামটো ভালকৈ জানা নাই, ভুল হ'লে ক্ষমা কৰিব। মেইন মন্দিৰত সেৱাটো কৰিলোঁ। এতিয়া আমি ৰাস এইফালে হেৰি কৰিছে, তালৈকে যাম। কৃষ্ণ ধৰ অকণ, একো নকৰিবি খালি। মেলা বহিছে, জোতা চেণ্ডেল। এখন বঢ়িয়াকৈ পাণ খাই যাম যাওঁতে ওলাই দেই, বঢ়িয়াকৈ পাণ এখন খাই যাম। সেয়া পাণ ইয়াতে চাগে প্ৰগ্ৰাম হয়, আমাৰতো বাৰু ইমান সময় নাই। ইয়াতে চাগে এয়া ৰাসতলী, এইফালেদি প্ৰৱেশ। এইফালে হেৰি প্ৰস্থান 124 সংখ্যক। প্ৰভু নাৰায়ণ, জগন্নাথ, লক্ষ্মী গণেশ, লাড্ডু কৃষ্ণ, ৰাধা কৃষ্ণ। লাইট জ্বলিলে খুব ধুনীয়া লাগিব। গণেশৰ ব্ৰহ্মাণ্ড ভ্ৰমণ, বালক কৃষ্ণ, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ, অনন্ত শয্যা। অনন্ত শয্যাটো কিবা হেৰি হৈছে, গোট মানে হেৰি হৈছে, সৰু হৈছে। ৰাধা কৃষ্ণ, লাড্ডু কৃষ্ণ, গোবৰ্ধন, গোবৰ্ধন ধাৰণ। ৰাধা কৃষ্ণ বহুত, মহাদেৱ, ৰাধা কৃষ্ণ, লাড্ডু গোপাল, ৰাধা কৃষ্ণ, বৃন্দাবন। লাইট জ্বলিলে ভাল লাগিব। এতিয়া দূৰৰ বিলাক দেখাই যোৱা নাই বাৰু। ৰাধা কৃষ্ণ, লাড্ডু, লক্ষ্মী, ৰাধা কৃষ্ণ, মা মনসা, লাড্ডু গোপাল, ৰাধা কৃষ্ণ। কি কৰিছে? খেতি কৰিছে নেকি? আপোন গাঁও, আপোন গাঁও ভাল লাগিছে। আপোন গাঁওটো ৰাধা কৃষ্ণ, মহাদেৱ, বালক কৃষ্ণ, ৰাধা কৃষ্ণ, লাড্ডু কৃষ্ণ, ৰাধা কৃষ্ণ, বালক কৃষ্ণ, ৰাধা কৃষ্ণ। এয়া আহিল মাজৰখিনি। বা কল মাৰিছে। লাইট জ্বলিলে ভাল লাগিব, কলৰ পৰা হয়তো পানী ওলাব। এয়া হ'ল ৰামদিয়া ৰাস মহোৎসৱ। কৃষ্ণ।